হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই পিংকি গগৈ, মোৰ উন্নতি বিদ্যালয়লৈ স্বাগতম জনাইছোঁ। সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা থাকিল। আপোনালোকে বাৰু কি মাঘ বিহুৰ কাৰণে কি যোগাৰ কৰিছে জনাব দেই। মই বাৰু পাকঘৰতে আছোঁ এতিয়া। চাওঁ আহকচোন কি কৰিছোঁ। এয়া পিঠা বনাই আছোঁ, তিল পিঠা বনাইছোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। বনাইছোঁ আৰু জনাই নজনাই। পিছে বিহু খাবলৈ আহিব দেই আমাৰ ঘৰত। ইফালে বনাই আছোঁ, পুৰে নহয় বহুত হাতত, সেইকাৰণে হাতত গামোচা বান্ধি লৈছোঁ দেই। এইফালে চাওক এনেকৈ বনাই আছোঁ। এইফালে আকৌ আমাৰ মায়ে চুজি লাড়ু বনালে। তাৰপৰা মই বনালোঁ এইফালে গুড়ৰ নাৰিকলৰ লাড়ু। ইমানকৈ দেখাই নাথাকিলোঁ আৰু এয়া লাড়ু বনালোঁ। তাৰপৰা এইফালে আকৌ আমাৰ এইফালে ৰান্ধনি লাগি আছে দেই। মাংস বনাই আছে, ব্ৰইলাৰ মাংস। ৰান্ধনি বেলেগ আজি। মানুহজনে বনাই আছে। টেষ্টি হ'ব বাৰু আজি খাবলৈ। বনাই আছে এইফালে। এইফালে আকৌ মাছ ফ্ৰাই কৰিছে, মানে মাহঁতে মাংস নাখায় যে। বেছিকৈ দেখা নাথাকিলোঁ। এইফালে ভাত বাঢ়ি দিলে, এইফালে খালেই। এইফালে দাদাৰ ল'ৰাটোৱে খাই আছে, হাজবেণ্ডে খাই আছে, দেউতাই খাই আছে। মনে মনে কৰিছোঁ দেই ভিডিঅ'টো নেদেখাকৈ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই।